চাই শিকি বুজি ভাল পোৱা আপোনাসবক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ষ্টাডি পইণ্ট আছামলৈ। মই ধনজিত নাথ আৰু মোৰ লগত আছে ৰাকেশ বেজবৰুৱা। আজিৰ ভিডিঅ'টিত আপোনালোকলৈ আগবঢ়াম গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে জানিব লগা কিছু গুৰুত্বপূৰ্ণ তথ্যৰ লগতে কেইটামান দৰকাৰী প্ৰশ্নোত্তৰৰ শিতান। এতিয়া অকণো পলম নকৰি আহক আমি ভিডিঅ'টিৰ মাজলৈ আগবাঢ়োঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। গুৰুজনাৰ গুপ্ত নাম আছিলে গংগাধৰ ভূঞা। তেখেতৰ জন্ম হৈছিলে 1449 খ্ৰীষ্টাব্দৰ 26 ছেপ্টেম্বৰ অসমীয়া আহিন কাতি মাহত। তেখেতৰ জন্মস্থান আছিলে নগাঁও জিলাৰ বৰদোৱা আলিপুখুৰী। তেখেতৰ মৃত্যু হৈছিলে 1568 খ্ৰীষ্টাব্দ কোচবিহাৰৰ ভেলাডঙ্গাৰ মধুপুৰ সত্ৰত। তেখেতৰ পিতৃ আছিলে কুসুম্বৰ ভূঞা আৰু মাতৃ আছিলে সত্যসন্ধা। গুৰুজনা সৰু থাকোঁতে তেখেতৰ পিতৃ মাতৃৰ বিয়োগৰ পিছত বুঢ়ীমাক খেৰসুতীয়ে তেখেতক লালন পালন কৰিছিল। তেখেতৰ শিক্ষাগুৰু আছিলে মহেন্দ্ৰ কন্দলী। গুৰুজনাই 21 বছৰ বয়সতে হৰিবৰগিৰিৰ জীয়ৰী সূৰ্যৱতীক বিয়া কৰাইছিলে। সূৰ্যৱতীৰ গৰ্ভত মনু নামে এটি কন্যা সন্তান জন্মিছিলে। কিন্তু মনুৰ 9 মাহ বয়সতে সূৰ্যৱতীৰ দেহাৱসান ঘটে। তাৰ পিছত গুৰুজনাৰ দুগুৰি 14 বছৰ অৰ্থাৎ 54 বছৰ বয়সত কালিকা ভূঞাৰ কন্যা কালিন্দীক বিয়া পাতিছিলে। তেখেতৰ বংশ শিৰোমণি বাৰভূঞা বংশ। গৌড় ৰাজ্যৰ ৰজা ধৰ্মনাৰায়ণৰ বন্ধু কমতাপুৰৰ ৰজা দুৰ্লভ নাৰায়ণে গুৰুজনাৰ পূৰ্বপুৰুষ চণ্ডীবৰক শিৰোমণি ভূঞা প্ৰদান কৰিছিলে। সেই অনুসৰি গুৰুজনাৰ পূৰ্ববংশীয় ধৰ্ম শিৰোমণি বাৰভূঞা ৰূপে জনা যায়। গুৰুজনাৰ শিক্ষা। গুৰুজনাক 12 বছৰ বয়সত আদি শিক্ষা গ্ৰহণৰ বাবে বুঢ়ীমাক খেৰসুতীয়ে মহেন্দ্ৰ কন্দলীৰ টোলত নাম লগাই দিছিল। অ আ ক খ শিকিয়েই ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি বিষয়ক কবিতা কৰতল কমল ৰচনা কৰিছিল গুৰুজনাই। 6 বছৰ শিক্ষা গ্ৰহণ কৰিয়েই গুৰুজনাই 4 বেদ 14 শাস্ত্ৰ আৰু 18 পুৰাণৰ লগতে নানা কাব্য সংগীতা ব্যাকৰণ দৰ্শন আদি বিভিন্ন শাস্ত্ৰত পাৰ্গত হৈ উঠিছিল গুৰুজনাই। গুৰুজনাৰ ৰচনাৰাজি। শ্ৰী শ্ৰী শংকৰদেৱৰ ৰচনাৱলীক মূলতঃ 6টা ভাগত ভগাব পাৰি, যেনে কাব্য, ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ, অনুবাদমূলক গ্ৰন্থ, অংকীয়া নাট, গীত আৰু নাম প্ৰসংগৰ গ্ৰন্থ। গুৰুজনাৰ দ্বাৰা ৰচিত কাব্যসমূহ এনেধৰণৰ: হৰিশ্চন্দ্ৰ উপাখ্যান, অজামিল উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলিচলন, অমৃত মন্থন, গজেন্দ্ৰ উপাখ্যান, কুৰুক্ষেত্ৰ, গোপী উদ্ধৱ সংবাদ আৰু কৃষ্ণপ্ৰয়াণ পাণ্ডৱ নিৰ্বাৰণ। তেখেতৰ ভক্তিৰত্ন প্ৰকাশ গ্ৰন্থসমূহ হৈছে ভক্তিপ্ৰদীপ, ভক্তিৰত্নাকৰ, নিমি নৱসিদ্ধ সংবাদ আৰু অনাদি পাতন। ইয়াৰে ভক্তিৰত্নাকৰখন হৈছে তেখেতৰ সংস্কৃতত ৰচিত একমাত্ৰ পুথি। তেখেতৰ দ্বাৰা ৰচিত অনুবাদমূলক গ্ৰন্থসমূহ হৈছে ভাগৱত প্ৰথম আৰু দ্বিতীয়, দশম স্কন্ধৰ আদিচোৱা, দ্বাদশ স্কন্ধ, ৰামায়ণৰ উত্তৰাখণ্ড। গুৰুজনাৰ দ্বাৰা ৰচিত অংকীয়া নাটসমূহ হৈছে পত্নীপ্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়। এই গোটেইখিনিকে আপোনালোকে পকা কেৰুৰ পাৰা হিচাপে মনত ৰাখিব পাৰে। ইয়াৰে প মানে হৈছে পত্নীপ্ৰসাদ, কা মানে হৈছে কালীয় দমন, কে মানে হৈছে কেলিগোপাল, ৰু মানে হৈছে ৰুক্মিণী হৰণ, পা মানে হৈছে পাৰিজাত হৰণ আৰু ৰা মানে হৈছে ৰাম বিজয়। গুৰুজনাৰ দ্বাৰা ৰচিত গীতসমূহ এনেধৰণৰ: তেখেতৰ দ্বাৰা যিখিনি ৰচিত গীত আছে সেই গীতসমূহক বৰগীত আৰু ভটিমাৰ দুভাগ কৰিব পাৰি। বৰগীতসমূহ হৈছে বৰগীত 35টা পোৱা যায় তেখেতৰ 234টা বৰগীতৰ ভিতৰত। গোটেইখিনি বৰগীত পোৱা নাযায়, মূলতঃ 35টা বৰগীতহে পোৱা যায় আৰু তেওঁৰ বৰগীতসমূহত মুঠ 25টা ৰাগ সন্নিৱিষ্ট হৈ আছিল। তেখেতৰ দ্বাৰা ৰচিত ভটিমা হৈছে দেৱ ভটিমা, নাথ ভটিমা আৰু ৰাজ ভটিমা। গুৰুজনাৰ দ্বাৰা ৰচিত নাম প্ৰসংগৰ গ্ৰন্থ। প্ৰথমতে আছে কীৰ্তন ঘোষা আৰু দ্বিতীয়তে হ'ল গুণমালা। ইয়াৰে কীৰ্তন ঘোষাখন হৈছে তেখেতৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ। এতিয়া আহিছোঁ ধৰ্ম প্ৰচাৰ। গুৰুজনাৰ দ্বাৰা প্ৰচাৰিত ধৰ্ম হৈছে নৱবৈষ্ণৱ ধৰ্ম। নৱবৈষ্ণৱ ধৰ্মক এক শৰণ ধৰ্ম বা মহাপুৰুষীয় ধৰ্ম বুলিও জনা যায়। নৱবৈষ্ণৱ ধৰ্মৰ মূল আধাৰ হৈছে দ্বাদশ স্কন্ধ ভাগৱত। নৱবৈষ্ণৱ ধৰ্মৰ মূল মন্ত্ৰ হৈছে এক দেৱ এক সেৱ, একবিনে নাই কেৱ। এতিয়া
মণিকাঞ্চন সংযোগ। শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ মহামিলনক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। মণিকাঞ্চন সংযোগ হৈছিল 1522 খ্ৰীষ্টাব্দত মাজুলীৰ বেলগুৰি সত্ৰত। এতিয়া এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন এইবাৰ। এই মহামিলনক লক্ষ্মীনাথ বেজবৰুৱাদেৱে মণিকাঞ্চন সংযোগ বুলি আখ্যা দিছিল। কিছুমান কম্পিটিটিভ এক্সামত এইটো কুৱেশ্যন প্ৰায়ে দেখা যায়। এতিয়া আহিছোঁ গুৰুজনাৰ লগত জড়িত কিছু দৰকাৰী প্ৰশ্ন উত্তৰৰ মাজলৈ। প্ৰথম প্ৰশ্ন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত সংলাপবিহীন নাটকখনৰ নাম কি? সেইখন হৈছে চিহ্ন যাত্ৰা। এইখন 1468 চনত ৰচনা কৰা হৈছিলে। চিহ্ন মানে হ'ল চিত্ৰ আৰু যাত্ৰা মানে হৈছে নাটক। ইয়াৰে পৰৱৰ্তী কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱক দেৱ উপাধি কোনে প্ৰদান কৰিছিলে? ইয়াৰে উত্তৰ হ'ব মহেন্দ্ৰ কন্দলী। তাৰপিছত গুৰুজনাৰ দ্বাৰা ৰচিত প্ৰথম বৰগীতটিৰ নাম কি? ইয়াৰে উত্তৰ হ'ব মন মেৰি ৰাম চৰণেহি লাগো। ইয়াৰে সুৰটো নাজানো মই, আপোনালোকে দি ল'ব। তাৰপিছত শ্ৰীমন্ত শংকৰদেৱ সংঘ ক'ত আৰু কেতিয়া গঠন কৰা হৈছিল? ইয়াৰে উত্তৰ হ'ব 1930 চনত নগাঁও জিলাৰ পলাশনিত। এইবাৰ কিমান চনৰ পৰা অসমত শংকৰদেৱ বঁটা প্ৰদান কৰি অহা হৈছে আৰু প্ৰথমে কোনে লাভ কৰিছিলে? ইয়াৰে উত্তৰ হ'ব 1987 চনৰ পৰা আৰম্ভ হৈছিলে আৰু প্ৰথম বঁটা লাভ কৰিছিলে কীৰ্তিচন্দ্ৰ হাজৰিকাই। ইয়াৰে পৰৱৰ্তী কুৱেশ্যন, শংকৰদেৱ বঁটা লাভ কৰা প্ৰথমজন অনা অসমীয়া ব্যক্তি কোন আছিল? ইয়াৰে উত্তৰ হ'ব সত্যজিৎ ৰায়। তাৰপিছত শংকৰদেৱৰ দ্বাৰা ৰচিত শংকৰদেৱৰ আধাৰত ৰচিত এখন বিখ্যাত কিতাপ শংকৰদেৱা এণ্ড হিজ টাইমছৰ লিখক কোন? ইয়াৰে উত্তৰ হ'ব মহেশ্বৰ নেওগ। এইবাৰ শংকৰদেৱৰ জন্মৰ সময়ত আহোম ৰজা কোন আছিল? এইটো চাগে আপোনালোকে নিশ্চয় জানে। ভাবি ল'ব আপোনালোকৰ উত্তৰটো হৈছেনে নাই মোৰ লগত। ইয়াৰে উত্তৰটো হ'ব সুচেনভা। তাৰ পৰৱৰ্তী কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কীৰ্তন ঘোষা সৰ্বপ্ৰথমে কোনে ছপা কৰিছিল? ইয়াৰে উত্তৰ হ'ব হৰিবিলাস আগৰৱালাই। তাৰপিছত শ্ৰীমন্ত শংকৰদেৱৰ জীৱনভিত্তিক উপন্যাস যাক এৰি নাহিকে উপাম এইখনৰ লিখক কোন? ইয়াৰ উত্তৰ ক'ব আপোনালোকে, মনতে ভাবি থাকিব। ইয়াৰ উত্তৰ হ'ল লক্ষ্মীনন্দন বৰা। এইটো প্ৰায়ে আহি থাকে কম্পিটিটিভ এক্সামত, বিশেষ দৰকাৰী কুৱেশ্যন। নেক্সট, কীৰ্তন ঘোষাক কোনে অসমৰ মৌচাক বুলি আখ্যা দিছিল? এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। ইয়াৰ উত্তৰ হ'ব জ্ঞাননাথ বৰা। এইবাৰ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতসমূহক নবেল নাম্বাৰ্ছ বুলি কোনে আখ্যা দিছিলে? এইটো চাগে নিশ্চয় আপোনালোকে জানিব। ইয়াৰ উত্তৰ হ'ব ডক্টৰ বাণীকান্ত কাকতি। তাৰপিছত শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ আধাৰত ৰচনা কৰা বিখ্যাত উপন্যাস ধন্য নৰতনুভাল কোনে লিখিছিলে? ইয়াৰে উত্তৰ হ'ব সৈয়দ আব্দুল মালিক। তাৰ পৰৱৰ্তী প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যুৰ সময়ত কোচ ৰাজ্যৰ ৰজা কোন আছিলে? ইয়াৰে উত্তৰ নিশ্চয় জানে আপোনালোকে। ইয়াৰে উত্তৰ হ'ব নৰনাৰায়ণ। তেখেতক মল্লদেৱ বুলিও জনা যায়। আজিলৈ ইমানে। ভিডিঅ'টিৰ সম্পূৰ্ণ তথ্যখিনিৰ PDF-ৰ লিংক কমেণ্ট বক্সত পিন কৰা আছে, আপোনালোকে তাত গৈ ডাউনলোড কৰি ল'ব। ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, লগতে শ্বেয়াৰ কৰি দিব। নেক্সট, কম্পিটিটিভ এক্সামৰ লগত জড়িত কেনেকুৱা টপিকৰ ওপৰত আমি ভিডিঅ' বনাব লাগে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু সেই ভিডিঅ' যথাসময়ত পাবলৈ আমাৰ ইউটিউব চেনেল ষ্টাডি পইণ্ট আছাম ছাবস্ক্ৰাইব কৰি ল'ব। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে জয় অসম। ধন্যবাদ।